পানী এতিয়া নহয় পানী একদম লাষ্টত এতিয়া নহ'ব হা বেয়া জ্বলা লাগছি দূৰ তই দে গাই চাক হাৰিছে এতিয়া জলকীয়া নাখায় এইটো ৰাইজে জানে ৰাইজে একোৱে নাজানে ৰাইজে জানে কোনে হাৰিছে ৰাইজে একোৱে খাইছো তই হাৰছা ৰাইজে একো চোৱাই নাই এতিয়ালৈকে ৰাইজে কেনেকা জানিব চাব না এইটো পিছত চাব তই জলকীয়া নাই এইটো মই খাব লাগিব তই হাৰছে না বড় তেতিয়া তই গেম হয় তো গাইজ এই সব জলকীয়া নাখায় তো মানে শিকে মই জিকিলো ব্লগ চেনেল এণ্ড আজি আমি কৰিব যাই আছোঁ তো কুৰকুৰে চেলেঞ্জ মানে চিপ চেলেঞ্জ এইটো এটা আমাৰ কুৰকুৰে এইবিলাক আছে চাওক আৰু এইটো চেলেঞ্জটো আমি দুজনে কৰিম মোৰ আৰু মই আৰু মাজত এটা ফাণ্ডা আছে যোনে হাৰিব তাৰ কাৰণে এইটো লোৱা হৈছে সি এইখিনি জলকীয়া গোটেই খাব লাগিব যোনে হাৰিব আৰু সি গে আৰু সি এক নম্বৰ গে চিধা কথা ই গে আৰু তাতে এটা টুইষ্ট অলপ পিছত কৈ আছোঁ আপোনালোকক টুইষ্ট এটা আছে মেক্স তাজা মেক্স এইটো সব নুডলছ মোৰ ফেভাৰিট একদম ফেভাৰিট মানে ই বহুত ভাল পায় বস্তুটো তো ইয়াক এইটো বস্তু অলপ বেছিকৈ দি আছোঁ নাই মোক কমকৈ ইমানো ভাল নাপাব গজব বেজতি আৰু এইটো আমাৰ তেৰে আৰু মেৰে তোমাৰ আৰু মোৰ মানে বেণ্ড বাজিব অলপ পিছত তোমাৰ আৰু মোৰ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ जी नूडल्स तो क्या मसाला चस्का मसाला मार गया बहुत तेज हो रहा है बहुत तेज हो रहा তোমাক আজি জলকীয়া দি আছোঁ ন তাতে আৰু এইটো আমাৰ মানে মোৰ ফেভৰেট লেছ তোমাৰো ফেভৰেট আছে गजब बेइज्जती है তোমাৰো ফেভৰেট আছে এইটো মই আজিহে গম পালোঁ मेरा मुंह से निकल गई मेरी जबान टूट गई यार क्या कर रहा ओ भाई তো নূৰে মানে যাত্ৰা কৰিছে এইখিনি ভাতৰ আমাক বেছি খাবই নোৱাৰে এইখিনি তো দেখা পাইছে এইটো দুটা কাঁহীত মানে চিপছখিনি ৰখা হৈছে আৰু এইফালে পানী বটল আৰু ষ্টিং ৰাখি থৈ দিছোঁ পিছত যাতে নূৰৰ জ্বলা লাগি মানে তলেৰে জুই নোলায় সেইটো কাৰণে बहुत तेज हो रहा है बहुत তুমি জানা তুমি ৰাতিপুৱালৈকে মানে কেনেকুৱা অৱস্থা হয় रुको जरा सबर करो তো মানে এতিয়া মই কাহানীটোত টুইষ্ট এটা দি দিওঁ চিপছখিনি শেষ নকৰাৰ আগলৈকে এইবিলাক পানী আৰু ষ্টিং হাত দিব নোৱাৰে আৰু চকুত কাপোৰ বান্ধা থাকিব আৰু এইটো হাতেৰে বিনা টাচ মানে হাত নলগা কৰি খাব লাগিব মুখেৰে তো কোনে আগত খাব পাৰে সেইটো চাম আৰু কিমান টাইমৰ ভিতৰত খাব পাৰে সেইটো চাম আৰু যোনে হাৰিব সি গে আৰু আপোনালোকে দেখা পাইছে মিৰ্চি खत्म बाय बाय স্কিপ নকৰিব আৰু লাষ্টলৈকে চাব ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰি দিওঁ আৰু এতিয়া চাব বেছি দেৰি নকৰোঁ তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিওঁ আমি হ'লো গৰীব মানুহ আমাৰ কোনো হেৰি নাই আমি য'তে ত'তে যি পাওঁ সেইটো কৰি দিওঁ এইটো চাওক কাৰোবাৰ কাপোৰ গম নাপাওঁ আৰু টি চাৰ্ট ৰুমাল নাই আমি ৰুমাল ৰখাৰ অভ্যাস নাই এইটো দি বৰ্তমান চকুটো বান্ধি লওঁ এইটো বহুত নাইচাপি কৰি আছে নাইচাপি কৰা নাই তইহে বান্ধিব লাগিছিলে এইটো কিমান পাঁচ দেখা পাইছা নেকি ঝালা দিছি তাই এইটো বম নাইচাপি কৰি আছা কিন্তু দেই নাইচাপি নহয় ল আতক এনেকা ধৰবি আৰু এনেকা খাব লাগিব চিধা হা মই চকুটো বান্ধি আছোঁ তো গাইজ মানে এইটো প্ৰেংক হ'ব
মই হাতেদি খাব নোৱাৰিম নাই 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 বাল হাতেৰে কিয় খাবি তই মুখেৰে খাব লাগিব বেয়া জ্বালা দিছা বে তো গাইজ এইটো চাওক 9:40 হৈ আছে আৰু এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু কোনে কিমান মিনিটত শেষ কৰিব পাৰে সেইটো চাম দে নুৰ ষ্টাৰ্ট কৰ খাব নোৱাৰিম হাতেদি সেনেকৈ দিছে কিয় সেনেকৈ যাম বে ভাত নাজো খা খাব নোৱাৰা জিবা দি খা মই বোলো গাইজ খাবই পৰা নাই ভাত আমাৰ অৱস্থা কেনেকুৱা হৈ গৈছে পানী এতিয়া নহয় পানী একদম লাষ্টত এতিয়া নহ'ব হা বেয়া জ্বলা লাগছি তই দে কি হ'ল তামোলত নাথাকিব চাবে তই হাতেদি খাইছা হাতেদি খোৱা নাই মই এক কথা কৰি আছোঁ এঘাৰটা কৰি আছ নেকি মোক জ্বলিল বে মোক টাইম হোৱা নাই খেতিও হোৱা নাই শেষ কৰিব লাগিব গাইজ আপোনালোকে দেখা পাইছে সেইজন ল'ৰা সেইটোত খালি জলকীয়াই আছে মই ষ্টিম খাই আছা আৰু একো নাই পাইছোঁ নাই তো গাইজ নুৰে হাৰিল মই মানে জিকি গ'লো বুজি পাইছে নে নাই কেছটো নগাই নিয়া জ্বলা লাগি গৈছে তো গাইজ মানে কি হ'ল এইটো কোনো চেলেঞ্জ ভিডিঅ' নাছিল আপোনালোকে চবে ভাবিছে এইটো চেলেঞ্জ ভিডিঅ' হ'ব বুলি কিন্তু নুৰৰ লগত এইটো প্ৰেংক হৈছিল একচুৱেলি মই মেইন মটিভটো আছিল প্ৰেংক কৰা তো নুৰৰ লগত সেইটো হৈ গ'ল ছাকচেছ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেখা পাইছে কিমানখিনি জলকীয়াৰ গুড়া দিছোঁ বেচেৰাৰ ক'বই নালাগে আৰু মই বিন্দাছ খাই আছোঁ বুজি পাইছে নে নাই समझ रहे हो आप समझ रहे हो हम मालूम है तेरे बाप को मत सिखा चल তো বৰ্তমান মানে চেলেঞ্জটো খতম আৰু চাওক মই এইখিনি মানে হাতেৰে খাইছিলোঁ আৰু নুৰে সেইখিনি মুখেৰে খাইছিল তো দেখা পাইছে মোৰ ইমান জ্বলা লগা নাই আৰু মই ইণ্টাৰনেশ্যনেল প্ৰ' আপোনালোকে জানে মোৰ হ'ল নুব সেইটো কাৰণে মকটেলটো বনাই দিলোঁ দেখাটো পালে আপোনালোকে লাইক কৰি দিব এইটো আৰু এইটো ভিডিঅ' এটা ৰাখিছোঁ নেক্সট ভিডিঅ' এটা ধামাকা ব্লগ হ'ব আৰু 3 দিন এটা চাই ৰাখিব